এভৰিৱান আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আজি মাত্ৰ দুটা বস্তুৰে আমি ব্লেক ফৰেষ্ট কেক বনাবলৈ লৈছোঁ। আপোনালোকে চাগে আচৰিত হৈছে, দুটা বস্তুৰেনো ব্লেক ফৰেষ্ট কেকটো কেনেকৈ বনাব পাৰি। হয়, দুটা বস্তুৰে আমি বনাম। এনেইতো সাধাৰণতে কেক বনাবলৈ আমাক বহুতখিনি বস্তু লাগে, যেনেকৈ কোকো পাউডাৰ, বেকিং পাউডাৰ, ৰিফাইন, গাখীৰ, ডিম, ময়দা, বহুতবোৰ বস্তু লাগে। কিন্তু আজি মই দুটা বস্তুৰে আপোনালোকক ব্লেক ফৰেষ্ট কেকটো বনাই দেখুৱাম। হয়, মাত্ৰ দুটা বস্তুৰে অতি সহজতে তাকো। তেতিয়াহ'লে তাৰ কাৰণে আমাক কি লাগে আহকচোন চাই লওঁ। তাৰ কাৰণে আমাক ফাৰ্ষ্টে লাগিব 2 পেকেট অৰিঅ' বিস্কুট। এনেকুৱা মই 2 পেকেট অৰিঅ' বিস্কুট লৈছোঁ। এইখিনি আমি এতিয়া মিক্সিত গুড়ি কৰি ল'ম। ইয়াৰ এটা ফাইন পেষ্ট বনাই ল'ম প্ৰথমতে। ঠিক আছে, তেতিয়াহ'লে আমি প্ৰথমতে গুড়িটো বনাই লওঁ ব'লক। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, প্লিজ স্কিপ নকৰিব। মই এইখিনি গুড়ি কৰি ল'লোঁ মিক্সিত। এতিয়া মই কেকৰ বেটাৰটো বনাই ল'ব লাগিব। ইয়াত আমি কোনো বেকিং পাউডাৰো নিদিওঁ আৰু চেনিও নিদিওঁ, সেইবিলাক একো নিদিওঁ। আপোনালোকে এইটো পানী দিও বেটাৰটো বনাব পাৰে, নতুবা আপোনালোকে গাখীৰ দিও বনাব পাৰে। পানী দিলেও কোনো ইয়াত টেষ্টত বেয়া নাহে, মানে খাবলৈ বেয়া নালাগে। গাখীৰো দিব পাৰে, সেইটো নিজৰ কথা, অপচনেল হয় গাখীৰটো। মোৰ গাখীৰ আছে কাৰণে মই গাখীৰ দিছোঁ, আপোনালোকে গাখীৰ নিদিলেও কথা নাই। এইটো মই আমুল তাজা লৈছোঁ আধা কাপ। এতিয়া আমি এইখিনি বেটাৰখিনি বনাই ল'ম। ইয়াত খালি একেলগতে আপোনালোকে গাখীৰটো দি নিদিব, কাৰণ মানে গাখীৰটো একেচতে দি দিলে কি হয়, বেটাৰটো ঢিলা হৈ যাবও পাৰে। সেইকাৰণে অকণমানকৈ দিব। মই আমুল তাজা গাখীৰ দিছোঁ, আপোনালোকে পানীও দিব পাৰে দেই, একো নহয় পানী দিলেও। এনেকৈ ফেটি ল'ব আপোনালোকে। এনেইতো কেক এটা বনাবলৈ গ'লে কিমানখিনি বস্তু লাগে, ডিম, চেনি, ময়দা, মানে বহুত লাগে আৰু। আৰু বেটাৰটো আপোনালোকে খুব মানে মাৰি ল'ব, এনেকৈ খুব ফেটি ল'ব, নহ'লে মানে কি হয় ফাটি যায় কেকটো। যিমান পাৰে মানে ফেটি ল'ব লাগে ভালকৈ। এনেকৈ মই গোটেইখিনি ফেটি ল'ম। মই বেটাৰটো বনাই ল'লোঁ। খুব আপোনালোকে বেটাৰটো এনেকৈ মানে মাৰি ল'ব, নহ'লে ফাটি যাব। যিমান পাৰে মাৰি ল'ব অলপ দেৰি। আৰু মোৰ টোটেল 1 কাপ গাখীৰ লাগিলে। 1 কাপটো জোখেৰে 1 কাপ লাগিলে মোক গাখীৰ টোটেল। আপোনালোকে পানীও দিব পাৰে, মই কৈছোঁ বাৰে। আৰু এই বেটাৰটো খুব আপোনালোকে এনেকৈ মিক্স কৰি ল'ব, মানে নহ'লে কেতিয়াবা ভালকৈ নেফেটিলে ফাটি যায় কেকটো। আৰু ইয়াত একোৱেই দিব নালাগে, অকল আপোনালোকে পানী বা গাখীৰ দি ফেটি ল'লে হৈছে। কোনো চেনি, ৰিফাইন, কোকো পাউডাৰ, বেকিং পাউডাৰ, চ'ডা একোৱেই নালাগে। অকল আপোনালোকে পানী বা গাখীৰ দি মিক্স কৰি ল'লে হৈছে। এতিয়া মই কেকৰ মডেল এটাত এইখিনি পাতি দিম। এতিয়া মই এনেকুৱা কেক টিং এটা লৈছোঁ হাৰ্ট শ্বেপৰ। আপোনালোকে টিফিনো ল'ব পাৰে বা কিবা মুঠতে ডাঙৰ বাতিও ল'ব পাৰে। ইয়াতে মই অকণমান ৰিফাইন দি গ্ৰীজ কৰি লৈছোঁ চাৰিওকাষে। এতিয়া ইয়াত এখন কাগজ দিম, যাতে তলফালৰ পৰা লাগি নাথাকে তলফালে, যেতিয়া আমি এৰুৱাম কেকটো। ইয়াত আৰু অকণমান ৰিফাইন দি পেলাই ওপৰতো আৰু অকণমান লগাই দিম, তেতিয়া ধুনীয়াকৈ ৰেখাই আহে, কোনো এৰুৱাবলৈও কষ্ট নহয়। আপোনালোকেও এনেকৈ লগাই ল'ব, তেতিয়া সহজ হয়। হৈ গ'ল। এতিয়া মই কেকৰ বেটাৰখিনি ইয়াতে ঢালি দিম। এতিয়া মই কেকৰ বেটাৰখিনি ইয়াতে দি দিছোঁ। এতিয়া অকণমান এনেকৈ আপোনালোকে টেপ টেপাই দিব, তেতিয়া মানে
ধুনীয়াকৈ মিলি যায়। তো এতিয়া এইটো মই গেছতে পাতি দিম। এতিয়া মই এখন কেৰাহীত গেছত পাতি লৈছোঁ, তাতে এনেকুৱা ষ্টেণ্ড এডাল দি দিছোঁ আৰু এনেকৈ কেকৰ বেটাৰখিনি এনেকৈ পাতি দিছোঁ। আপোনালোকেও এনেকৈ পাতি ল'ব। ইয়াত পানীও দি দিব পাৰে, নিমখো দিব পাৰে, তলত দিওঁ বুলিলে নিদিলেও পাৰি। কেৰাহীত এনেকৈ বনাব। তাৰপাছত মই এনেকৈ থাল এখন দি পেলাই এনেকৈ ঢাকোনখন এনেকৈ ইয়াত দি দিছোঁ, যাতে কেকটো ফুলিলেও মানে এইখনত লাগি নাযায়। অলপ ডাঙৰকৈ দিছোঁ। 5 মিনিট অকণমান গেছটো বঢ়াই পেলাই তাৰপিছত আমি কমাই দিম। একদম 30 মিনিটৰ পাছত আমি কেকটো চেক কৰিম হৈছেনে নাই, কিন্তু 30 মিনিটলৈ হৈ যাব আমাৰ কেকটো। এতিয়া আমি এনেকৈ গেছত ল' ফ্লেমত পাতি দিম। 30 মিনিট হৈ গ'ল। এতিয়া মই কেকটো হৈয়ে গৈছে চাওকচোন। আপোনালোকক মই দেখুৱাই দিছোঁ চব টুথপিকডালে এৰুৱাই। এয়া চব কোনো লাগি অহা নাই, মানে আমাৰ কেকটো হৈ গ'ল। এতিয়া মই গেছটো বন্ধ কৰি দিম। এতিয়া মই 2 কাপ হুইপ ক্ৰীম লৈছোঁ। চাহ খোৱা কাপেৰে 2 কাপ হ'ব। 2 কাপ হুইপ ক্ৰীম লৈছোঁ। এতিয়া মই এইখিনি হুইপ কৰি ল'ম কেকটো আইচিং কৰিবলৈ। আমি এতিয়া কেকটো আইচিং কৰিম। ক্ৰীমখিনি আমাৰ হৈ গৈছে। আমাৰ কেকটো এতিয়া আমি উলিয়াই ল'ম। এয়া চব ধুনীয়াকৈ ওলাই গৈছে। কাগজখন দিয়াৰ কাৰণে আৰু তেলটো তলত দিয়াৰ কাৰণে ধুনীয়াকৈ আমাৰ কেকটো ওলাই গৈছে। দেখিছে? মই কোৱা আগতে আপোনালোকে কৰিব, তেতিয়া ধুনীয়াকৈ এনেকৈ কেকটো ওলাই আহিব। 2টা লেয়াৰত বনাম। এতিয়া আমি এইটো কাটি ল'ম। এতিয়া মই কেকৰ বৰ্ডখনত অকণমান হুইপ ক্ৰীম লগাই লৈছোঁ, যাতে কেকটো ভালকৈ আমি আইচিং কৰিবলৈ সুবিধা হয়। আৰু এতিয়া 1 পিচ কেকৰ লেয়াৰ দিবলৈ আমি ইয়াত কেক ৰাখি লৈছোঁ আৰু চেনি চিৰাপটো লগাই দিম গোটেই চাৰিকাষে, যাতে টেষ্টটো ভাল আহে। 2 কাপ পানীত 1 কাপ চেনি দি আপোনালোকে, চিৰাপটো যিহেতু থাকে মই সেইকাৰণে চিৰাপৰ ৰেচিপিটো দিয়া নাই। এতিয়া ইয়াতে ক্ৰীম লগাই ল'ম। আমি গোটেই কেকৰ লেয়াৰটো আমি কভাৰ কৰি ল'ম চাৰিকাষে ভালকৈ। এয়া আমাৰ কভাৰ কৰি হৈ গৈছে এটা লেয়াৰ। এতিয়া আমি আকৌ ছেকেণ্ডটো লেয়াৰৰ কাৰণে চিৰাপ লগাই লৈছোঁ চাৰিকাষে। তাৰপাছত এতিয়া আকৌ আমি ছেকেণ্ড লেয়াৰটো দি ল'ম। গোটেইটো কভাৰ কৰি ল'ম ক্ৰীমৰ সহায়ত, আইচিং কৰি ল'ম। আমি গোটেইটো কভাৰ কৰি কেকটো চব মই ধুনীয়াকৈ কভাৰ কৰি ল'লোঁ আইচিং কৰি। এতিয়া আপোনালোকে ইয়াত যিকোনো ডিজাইন কৰিব পাৰে, সেইটো নিজৰ ইচ্ছাৰ কথা। এনেই সাধাৰণতে ব্লেক ফৰেষ্ট কেকত ইমান ডিজাইন নকৰে আৰু চিম্পুলকৈও ৰাখিব পাৰি। তো এতিয়া মই ডিজাইন কৰিম। এনেকৈ নোজ অলপ ভৰাই লৈছোঁ ক্ৰীমখিনি, অলপ চিম্পুলকৈ। আপোনালোকৰ যেনেকৈ ইচ্ছা তেনেকৈ কৰিব পাৰে ডিজাইনটো। চব মই অকণকৈ সৰু ফুল টাইপত ডিজাইন কৰি দিছোঁ। আপোনালোকেও এনেকৈ কৰিব পাৰে। আৰু ইয়াতে এতিয়া চেৰি দি দিম। এয়া চক মই চেৰি দি পেলাই সজাই দিলোঁ। এনেই ইয়াত চকলেটো দিয়ে বা চকলেট চিপছো দিব পাৰে
ওপৰত সজায়, কিন্তু মই যেহেতু দুটা বস্তুৰে দেখাইছোঁ সেইকাৰণে আপোনালোকক যিমান পাৰোঁ কম পৰিমাণৰ বস্তুৰে ব্লেক ফৰেষ্ট কেকটো বনাই দেখাইছোঁ। এয়া চাওক, এইটো আমাৰ ব্লেক ফৰেষ্ট কেকটো ৰেডি হৈ গ'ল। ইমান কম পৰিমাণৰ বস্তুৰে আমি ব্লেক ফৰেষ্ট কেকটো বনালোঁ। খাবলৈও বিৰাটেই টেষ্টি হ'বই। মই আগতেও কেইবাবাৰো বনাইছোঁ এনেকৈ, আপোনালোকেও বনাই চাব। খাবলৈ বিৰাটেই টেষ্টি হয়। ঘৰত সৰু ল'ৰা ছোৱালী থাকিলে, বাৰ্থডে থাকিলে এনেকৈ বনাই দিব। যদি কিনিবলৈ গ'লেও বহুত দাম পৰে, ঘৰতে আপোনালোকে এনেকৈ বনাব পাৰিব কম বস্তুৰে। তো আপোনালোকে ট্ৰাই কৰি চাব এবাৰ। আৰু ব্লেক ফৰেষ্ট কেক কাৰ কাৰ ফেভৰেট হয়, কোনে কোনে ভাল পায় ক'বচোন কমেণ্ট কৰি। মোৰো ফেভৰেট হয় এই কেকটো, চবেই ভাল পায় ব্লেক ফৰেষ্ট কেকটো। তো ট্ৰাই কৰি চাব আপোনালোকে। মই আপোনালোকক এপিচ কাটি পেলাই দেখুৱাইছোঁ কেকটো কেনেকুৱা হৈছে। ভিতৰটো কাটিবলৈতো মন যোৱা নাই, বাট দেখাবতো লাগিব আপোনালোকক। তো এক পিচ মই আপোনালোকক কাটি দেখুৱাইছোঁ কেনেকুৱা হৈছে। কি ধুনীয়া হৈছে আমাৰ কেকটো, দেখিয়ে খাওঁ খাওঁ লাগিছে আপোনালোকৰ। বনাই খাব এদিন আপোনালোকে, এনেকৈ বনাই খাব এনেকৈ ঘৰত। বাৰ্থডেটো বনাই দিব পাৰে এনেকৈ ধুনীয়াকৈ। ধুনীয়া হৈছে চব, ভিতৰটোও ধুনীয়া হৈছে, বাহিৰটোও ধুনীয়া হৈছে, একদম পাৰফেক্ট হৈছে। তো আপোনালোকে এদিন ট্ৰাই কৰি চাব। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো অন কৰি থ'ব। বেল আইকনটো আপোনালোকে অন কৰি থ'লেহে মই নতুন ভিডিঅ' দিলে সকলোতকৈ আগতে গম পাব, নহ'লে গম নাপাব। আৰু ভিডিঅ'টো যদি ভাল পাইছে ফ্ৰেণ্ডছ আৰু ফেমিলি মেম্বাৰৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ভেৰি মাছ।